ফ্ৰেণ্ডছ আপোনালোকৰ জিঅ' নেট যদি শ্ল' মাৰিছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মাত্ৰ 2-এটা ছেটিং কৰাৰ পিছত আপোনাৰ জিঅ' নেট আকৌ আগৰ দৰে স্পীড হ'বলৈ আৰম্ভ কৰিব। তো সেই ছেটিংকেইটা কি প্ৰথমতে জানি লওঁ। আপুনি প্ৰথমতে যাব ছেটিঙলৈ, আপোনাৰ যিটো মোবাইল ছেটিং আছে মোবাইল ছেটিঙত যাব। মোবাইল ছেটিঙত যোৱাৰ পিছত আপুনি আপোনাৰ মোবাইলত নিজৰ মোবাইলটো অপশ্যন এটা পাব মোবাইল নেটৱৰ্ক। এইটো সকলো মোবাইলতে 3G 2G সকলো মোবাইলতে অপশ্যন থাকে মোবাইল নেটৱৰ্ক। তো মোবাইল নেটৱৰ্কত যাব। মোবাইল নেটৱৰ্কত যোৱাৰ পিছত ফাৰ্ষ্ট অপশ্যন আহিব আপোনাৰ নেটৱৰ্ক মোড। নেটৱৰ্ক মোডত আপোনাৰ 4G 3G 2G কৰি থ'ব। তাৰপিছত ডাটা ৰমিংটো আপোনাৰ যদি অফ হৈ আছে তেন্তে ডাটা ৰমিংটো অন কৰিব। তাৰপিছত ইয়াত কেৰিয়াৰ 4G নেট, তাৰ তলত আছে APN। APNত যোৱাৰ পিছত নিউ APNত ক্লিক কৰিব। নিউ APNত যোৱাৰ পিছত ইয়াত আপুনি অপশ্যন পাব IP ভাৰ্চন। ইয়াত আপোনাৰ IPv4 হৈছে, আপুনি IPv6 কৰক। তাৰ নেক্সটতো আপুনি 6 কৰক। 6 কৰাৰ পিছত আপুনি মোবাইলটো এক্সত ৰিপৰ্ট মাৰি দিব নাইবা মোবাইলটো এবাৰ অফ কৰি আকৌ অন কৰিব। তো এবাৰ অফ কৰি অন কৰাৰ পিছত আপোনাৰ নেট আগৰ দৰে স্পীড মাৰিবলৈ আৰম্ভ কৰিব। যদি আপোনাৰ নেট আগৰ দৰে যদি স্পীড নামাৰে তেন্তে মোক কমেণ্ট কৰিব পাৰে। যদি মাৰিছে তেন্তে ভাল কথা। তো মোৰ চেনেলটো যদি নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত প্ৰেছ কৰিব। তেতিয়া আমি ডেইলি দিয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপুনি অসমীয়াত পাই থাকিব।